আপোনাৰ শেষ ইচ্ছা আছে নেকি যদি আছে আজিয়ে পূৰণ কৰক এক ভয়ংকৰ খবৰ আজি নিশা 12 বজাত ধ্বংস হ'ব পৃথিৱী নাছাই সদৰি কৰিছে এই তথ্য এটা শিলাখণ্ডই পৃথিৱীত খুন্দা মৰাৰ ফলত সংঘটিত হ'ব এই অঘটন এই খুন্দাৰ ফলত পৃথিৱীত প্ৰায় 94% ধ্বংস হ'ব আপোনাৰ শেষ ইচ্ছা আছে যদি আজিয়ে পূৰণ কৰি লওক নিশা 12 বজাত ধ্বংস হ'ব পৃথিৱী ভয়ংকৰ এক খবৰ নাছাই সদৰি কৰিছে এই তথ্য 1 এপ্ৰিল 2023 নিশা ধ্বংস হ'ব পৃথিৱী পৃথিৱীৰ দিশে আহি আছে এটা শিলাখণ্ড এই শিলাখণ্ডই পৃথিৱীত খুন্দা মৰাৰ ফলত সংঘটিত হ'ব এই অঘটন এই খুন্দাৰ ফলত পৃথিৱীৰ প্ৰায় 94% ক্ষতি হ'ব অৰ্থাৎ পৃথিৱী ধ্বংস হোৱাটো নিশ্চিত আসলতে এনে খবৰ আজিৰ দিনটোত বিভিন্নজনে আপোনাক দিব পাৰে কিয়নো আজি 1 এপ্ৰিল এপ্ৰিল ফুল বনাবলৈ আপোনাক দিব পাৰে এনে ভুৱা তথ্য নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ